গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, সকলোলৈকে সম্ভাষণ জনাইছোঁ। আৰু আজি মই গৈ আছোঁ পৰীক্ষা দিবলৈ, আৰু পৰীক্ষা দিবলৈ গৈ থকাৰ আগমুহূৰ্ততেই মই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা জনাইছোঁ। তেনেহ'লে আহক আজি মোৰ ব্লগটো আৰম্ভ কৰোঁ। আহিছোঁ পৰীক্ষা দিবলৈ আৰু ভিৰ চাওক কিমান। কিমান দূৰলৈকে ভিৰ ক'ব নোৱাৰোঁ আৰু পৰীক্ষা টাইমত পাওঁনে নাপাওঁ ঠিক নাই। এক নম্বৰৰ কথাটো হৈছে আজি বতৰ বেয়া, বহুত বেয়া একদম। ৰাতিৰ পৰাই বৰষুণ দি আছে। তাৰপিছতো আপোনাৰ ওলাই আহিছে সকলো পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ বুলি, কিন্তু ইমানেই মানে গাড়ীৰ ভিৰ, সকলোৰে চিন্তা হৈ গৈছে যে সময়ত তেওঁলোকে গৈ পেলাই পৰীক্ষা দিয়াৰ সেই নিৰ্দিষ্ট ঠাইডোখৰ পাবগৈ নে নাই। আপোনালোকক মই দেখুৱাই আছোঁ ইমানেই ভিৰ। মানে কিমান দূৰলৈকে ভিৰ ভাবিব নোৱাৰি আৰু। ফাকে ফাকে আমি ওলাই ওলাই আহি আছোঁ, যিহেতু আমি দুচকীয়া বাহন লৈ আহিছোঁ, গতিকে অকণমান আগবাঢ়িব পাৰিছোঁ। কিন্তু বাকী আপোনালোকে চাওক কিমান ভিৰ। ইয়াত যোন সোমাই আছে তেওঁলোকৰ চাগে কি হৈছে। আমি বহুতখিনি আগলৈ আহিব পাৰিছোঁ। আগে আগে মোৰ ভাইটি গৈ আছে, ভাইটিখন। আমি বনাই থকা নতুনকৈ নৱনিৰ্মিত টুল গেট এইটো, আৰু আমি টুল গেট সাৰি আহিলোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কলীয়া ভোমোৰা দলঙেৰে আমি আহি আছোঁ, আৰু বেছিভাগ পৰীক্ষাৰ্থী আহি আছে আজি। বৰষুণটো অকণ কমিছিল আৰু এতিয়া আকৌ বৰষুণ দিছে। এয়া দলঙৰ ওপৰতো ভিৰ। বহুত বৰষুণ লৈ পেলাই ৰাইজে ৰেইনকোট পিন্ধি লৈছে। ফাইনেলি পৰীক্ষা কেন্দ্ৰ পালোহি। এয়া সকলো উপস্থিত আছে আৰু আৰক্ষী বেষ্টনীৰ মাজত সকলোকে ৰাখিছে। মই অলপ আঁতৰত আছোঁ কাৰণে ভিডিঅ'টো বনাব পাৰিছোঁ। গতিকে পৰীক্ষা দি আহোঁ, তাৰপিছত লগ পাই আছোঁ। ঠিক আছে, এতিয়া খাবলৈ গৈছে চাগে ন? ঠিক আছে, হ'ব দিয়া। আমি 900 টকা লৈছে, ইমান বকৱাছ খানা। খানা এটা খালোঁ আৰু 900 টকা লৈছে, কিন্তু ইমান বকৱাছ খানা খুৱাইছে।
যি নহওক ইয়াত এতিয়া নাপায়, আজি দেওবাৰ বন্ধ থাকে হোটেলবিলাক, গতিকে যি পাইছোঁ তাকে খাইছোঁ আৰু খাই এতিয়া আমি আহি আছোঁ আকৌ আমাৰ মোৰ পৰীক্ষা কেন্দ্ৰলৈ। পৰীক্ষা দিলোঁ, পৰীক্ষা দি এতিয়া আহি আছোঁ তেজপুৰ আহিছোঁ যেতিয়া ভাবিছোঁ মহাভৈৰৱ মন্দিৰত এপাক সোমাই যাম। গতিকে আহক আমি মহাভৈৰৱ মন্দিৰলৈ যাওঁ এতিয়া। আমি আহি পেলাই এই মন্দিৰ পালোহি আৰু এতিয়া আপোনালোকক মন্দিৰৰ ভিতৰৰ সামগ্ৰিক দৃশ্যসমূহ দেখুৱাম যিমানখিনি পাৰোঁ। এই মন্দিৰলৈ আহিলোঁ, ভাবিলোঁ মহাদেৱৰ ওচৰতে গুচি বন্তি আগবঢ়াই থৈ যাওঁ আৰু দেখা পালোঁ পৰীক্ষা দিয়াৰ পিছত প্ৰায়খিনি কেণ্ডিডেটে ভগৱান শিৱ বাবাৰ দৰ্শনৰ বাবে মহাভৈৰৱ মন্দিৰলৈ প্ৰায়খিনি ষ্টুডেণ্টে হৈছে। ষ্টুডেণ্ট বুলি ক'লে ভুল হ'ব, কেণ্ডিডেট বুলি ক'ব লাগিব। প্ৰায়খিনিয়ে মানে ঠিক আছে বন্ধু বান্ধৱীসকল, আমি মহাভৈৰৱ মন্দিৰত সেৱা পূজা অৰ্চনা কৰিলোঁ আৰু এতিয়া অকণমান ঘূৰিম, ইয়াতে ঘূৰি কৰি আমি ঘৰলৈ যাম, ঘৰমুৱা হ'ম। যিহেতু ৰাতিপুৱাই আহিছোঁ, প্ৰায় 7মান বজাতে আহিলোঁ, গতিকে আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু ইয়াৰ পিছতে আমি ইয়াৰ পৰা যাম। আহকচোন চাওঁ কি সুন্দৰ এক পৰিৱেশে বিৰাজ কৰে এই ঠাইখনত। হ'ব দে, আমি আহিছে তোমাৰ কিবা বনাই ৰাখিবা, লাগ বনাই আৰু 2 নম্বৰ কথা আমাৰ ওচৰবিলাক মই কৈ আছোঁ হ'ব এতিয়া আজি যায় এপইণ্টমেণ্ট এটা ল'ব। ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰ, এক সুন্দৰ পৰিৱেশ। ইয়াত নটৰাজৰ মূৰ্তি আছে। আমি মন্দিৰ চালোঁ, মন্দিৰ দৰ্শন কৰিলোঁ, কাৰণ এইফালে আহিলে মন্দিৰভাগ দৰ্শন নকৰাকৈ যাবলৈ মন নাযায়। আৰু এতিয়া মন্দিৰ আমি চালোঁ, মন্দিৰ দৰ্শন কৰি আহিলোঁ। আহি এতিয়া আমি ঘৰমুৱা হওঁ আৰু উভতি ৰাস্তাত আমি কলীয়াভোমোৰা দলঙৰ পাইছোঁহি আৰু আমি কলীয়াভোমোৰা দলঙৰ ওপৰেৰে আমাৰ যাত্ৰা আহি আছে। আমি এতিয়া আছোঁ আমবাগানত আৰু আমবাগানত ৰৈছোঁ। ইয়াত হোটেলত বোলে খুব ভাল দহি কচুৰি পোৱা যায়, তাকে ঘৰৰ পৰা কৈছে লৈ যাবলৈ, লৈ যাওঁ আৰু আমিও খাই যাওঁ। খাই লওঁ দেই দহি কচুৰি। ফাইনেলি ঘৰ পালোহি আৰু এতিয়া ভাগৰ লাগিছে। 7টা বজাতে গৈছোঁ ৰাতিপুৱা। ভবা নাছিলোঁ আজি যে এটা ব্লগ বনাম, তথাপিও মানে দেখিলোঁ যে মন গ'ল এটা ব্লগ বনাবলৈ আৰু বনালোঁ।
গতিকে এতিয়া ময়ো অলপ ফ্ৰেছ হৈ পেলাই ৰেষ্ট লওঁগৈ আৰু মোৰ ব্লগটো আজি সামৰিছোঁ দেই। গুড বাই।